ছাত্ৰ ছাত্ৰীসকল আজি আমি অনলাইন পাঠদান কৰিবলৈ ওলাইছো ক্লাস 6 এছএমএছ মিডিয়াম সাবজেক্ট অংকুৰণ পাঠ নং 1 12 নম্বৰ আহি আমি 12 নম্বৰ ক ইয়াত প্ৰশ্নটো দিয়া আছে মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম কোৱা ইয়াৰ উত্তৰটো হ'ব উক্ত স্তবকটো জন্মভূমিক লৈ ৰচিত হৈছিল এই যে দিয়া আছে এইটো জন্মভূমিক লৈ ৰচনা কৰিছে খনগ্ৰ দিয়া আছে কনে মুখ তুলি তালি কৰিলো ডাঙৰ মৌহনা মিঠা মাতে পাহৰি ভাগৰ ইয়াৰ উত্তৰটো হ'ব উক্ত স্তবকটো জননী অর্থাৎ জন্মযাত্রী মাতৃ লৈ রচিত হৈছে এই বাক্যটো জন্মযাত্রী মাকক লৈ রচিত হৈছে গ নম্বৰত দিয়া আছে প্ৰশ্ন চিৰ চেনেহী মোৰ ভাষা জননী ইয়াৰ উত্তৰটো হ'ব উক্ত স্তবকটো নিজ মাতৃভাষা লৈ ৰচিত হৈছে 13 নম্বৰ প্ৰশ্নৰ তো দিয়া আছে অসমৰ যিকোনো তিনিগৰাকী শিশু সাহিত্যৰ নাম লিখা উত্তৰটো হ'ব নৱকান্ত বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা গগন চন্দ্ৰ অধিকাৰী অসমৰ তিনিজন শিল্পীৰ নাম নৱকান্ত বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা গগন চন্দ্ৰ অধিকাৰী এতিয়া 15 নম্বৰ দিয়া আছে হাতৰ ভাঙা হাতৰ মানে শ্লোক যাক কয় শ্লোক বুলি কোৱা হয় হাতৰ মানে শ্লোক ইয়াত ক নম্বৰ দিয়া আছে নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পায় নৰে ছাত্ৰ ছাত্ৰীসকল মন কৰিব নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পায় নৰে উত্তৰটো হ'ব মনত ৰাখিব চশমা চশমা তে খ নম্বৰটো দিয়া আছে ক আইটি টক লাই কাটি নিলে বাঢ়ি যায় চাব উত্তৰ আছে ফুটা ফুটা আৰু গ নম্বৰত দিয়া আছে দি মৰিল কোন উত্তৰ হ'ব দধিচি দধিচি এতিয়া ঘ নম্বৰত দিয়া আছে নিধি মৰিল কোন দুৰ্যোধন পুং নম্বৰ আছে নি মৰিল কোন ৰাৱণ উত্তৰ আছে ৰাৱণ তে 6 নম্বৰত আছে নকৈ মৰিল কোন উত্তৰ আছে জয়মতী নকৈ মৰিল জয়মতী ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজৰ বহীত ধুনীয়াকৈ লিখি ঘৰতে মুখস্থ কৰিব আজি আমাৰ 1 নং পাঠৰ শেষ অংশটো আজি আমাৰ 1 নং পাঠ শেষ অংশটো ইমানতে সামৰণি মাৰিছোঁ